মৰ্নিং ফ্ৰেণ্ডছ, নবনীতা দত্তৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি হৈছে ভোগালীৰ উৰুকা। এইবাৰ মই শিৱসাগৰ নাজিৰা মাৰ ঘৰত আছোঁহি। ইয়াতে আমি সকলোৱে লগে ভাগে মিলি এসাঁজ খাম বুলি ভাবিছোঁ। বহুত দিন এনেকৈ পথাৰত নৰাৰ মাজত খানা খোৱা হোৱাই নাই। গাভৰু হৈ থাকোঁতে এনেকৈ খাইছিলোঁ 1 জানুৱাৰী 31। এতিয়া বহুত দিনৰ মূৰত মিলিছে মাৰ ঘৰত। এই পথাৰখন দেখিছে নহয়, এইখনতে আমি আজি খানা খাম বুলি ভাবিছোঁ। প্ৰায় 3-4টামান বাজিব খাওঁতে। এই আমাৰ গাঁৱৰ ডেকাসকলে চাফ চিকুণ কৰি থৈ গৈছে। এয়া চৌকা খান্দি থৈ গৈছে। ভালেই লাগিব, বহুত দিন পথাৰত তেনেকৈ খানা খোৱা হোৱাই নাই। এই ওচৰতে এইটো খেৰৰ মেজি এটাও আছে দেখিছে। ভাল লাগে এই গাঁৱৰ পৰিৱেশবিলাক। এয়া আমাৰ ল'ৰাকেইটা এতিয়া পাচলি বজাৰ কৰি আহি পাইছেহি। আমি সকলোৱে পাচলি কাটি আছোঁ, খুৰী, নবৌ, বৰবৌ। ভাল লাগিছে বহুত দিনৰ মূৰত এনেকৈ মাৰ ঘৰত নিজে কৰি মেলি মানে উৰুকা খানা খাবলৈ পাইছোঁ যে বহুত ভাল লাগিছে। শৈশৱৰ বেছি সময় এই পথাৰখনতে আমি বাই ভনী তিনিওজনী আৰু আমাৰ ওচৰৰ লগৰ ল'ৰা ছোৱালীৰ লগত খেলা ধূলা কৰি সময় পাৰ কৰিছিলোঁ। আৰু বহুত বছৰৰ মূৰত আজি এই পথাৰখনত আপোন মানুহবিলাকৰ লগত মাঘৰ বিহুৰ উৰুকাৰ খানা খাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আৰু এইটো এটা মই বুজাব নোৱাৰা অনুভৱ। বিহু বুলি গম পাই আমাৰ কণমানি আৰোহীজনীক মেখেলা চাদৰ পিন্ধিবলৈ লাগে, আৰু সৰু ল'ৰা ছোৱালীয়ে এনেও মেখেলা চাদৰ পিন্ধি ভাল পায়। খেলা ধূলা কৰিবলৈ হ'লেও যি কাৰণতে নহওক, তাই মেখেলা চাদৰ পিন্ধি ইয়াৰ ৰিলচ বনাইছে, নাচিছে, খুব ফূৰ্তি পাইছে। আচলতে আমি এই পৰিৱেশবিলাক ল'ৰা ছোৱালীবিলাকক দিব লাগে, কাৰণ আমি চাকৰি সূত্ৰে ঘৰৰ পৰা আঁতৰি থাকোঁ যদিও য'তেই নহওক লাগিলে আমাৰ পৰম্পৰাগত এই নীতি নিয়মবিলাক এৰি দিব নালাগে। তেতিয়াহে আমাৰ এই উঠি অহা প্ৰজন্মই শিকিবলৈ সুবিধা হ'ব। যিমানেই ৰেষ্টুৰেণ্টত ধাবাত নাখাওক লাগিলে এনেকৈ সকলোৰে লগত মিলিজুলি খোৱা আমেজেই বেলেগ। আপোনালোক সকলোৱে খাইছেনে ফ্ৰেণ্ডছ? জনাবচোন। আমাৰ মাহঁতে বহি কথা পাতি আছে, মাৰ গাটো ভাল নাই। আমাৰ দেউতাই খানা বনাইছে। আজি দেউতাৰ হাতেৰে বহুত দিনৰ মূৰত এসাঁজ খাবলৈ পাম। দেউতাৰ হাতৰ সোৱাদেই বেলেগ নহয়। এয়া দালি উতলি আছে, দালি আৰু ভাত ইতিমধ্যে হৈ গৈছে, আৰু মাছৰ জোল, জ্বলা চব্জি আৰু শুকান চব্জি এইবিলাক বনাবলৈ আছে। এইটো আমাৰ ওচৰৰে ভাইটি হয়। দেউতাই বনোৱাত ব্যস্ত, পূৰা লাগি আছে। আৰু এয়া বিলাহী, ফুলকবি, মাছৰ জোল উতলি আছে। এয়া হৈছে ফ্ৰাই কৰা মাছ, বাহু মাছ হয়। বাহু মাছৰ সোৱাদটো এনেও বেছি। এয়া জ্বলা ভাজি বনাবৰ কাৰণে মাছৰ মাথা থৈ দিয়া হৈছে। বেঙেনা জ্বলা ভাজি এনেকৈ বনোৱা হ'ব। এয়া আমাৰ মাহী আহিছে। মাহী মা দুইজনী গা বেয়া, ক্ষীণাই অৱস্থা একেই হৈ আছে। মাহীকো অহাৰ লগে লগে কামত লগাই দিছোঁ। মাহীয়ে চালাড বনাবলৈ পাইছে শেষত। আমি ইতিমধ্যে চব কৰি শেষেই কৰিলোঁ। আমাৰ খানা খাবৰ সময় হৈ গ'ল। প্ৰথমতে ডাঙৰ মানুহ কেইজনক দি লোৱা হৈছে, বৰ্তা, খুৰা, আৰু এইফালে আমাৰ আইতাহঁত বহিছে। আৰু আমাৰ এই কণমানি কেইটাকো দি লোৱা হৈছে। আমি পাছত খাম লাহে লাহে। বাবুদা এইফালে। ভাত দি হোৱাৰ পাছত আমাৰ দেউতা আৰু এই ভাইটিকেইটাই ভকতৰ ওচৰত সেৱা লৈছে। দেউতাই বিলনীয়া কামো কৰিছে আৰু ৰান্ধনিও কৰিছে। তেওঁ দিওঁতে থওঁতে অনেকখিনি অপৰাধ হ'ব পাৰে, সেইকাৰণে ভকতৰ ওচৰত আশীৰ্বাদ লৈছে। আৰু আমাৰ ভাইটিকেইটাইও বিহু বুলি আশীৰ্বাদ লৈছে। আমি খাবলৈ বহিছোঁ। এয়া দালি, জ্বলা চব্জি, এয়া ফুলকবি, বিলাহী, মাছৰ জোল, এয়া চালাড, আৰু এয়া শুকান চব্জি। খানা খালো দেই। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিছোঁ নাজিৰাৰ অগ্নিনাথ শিৱ মন্দিৰলৈ। অগ্নিনাথ শিৱ মন্দিৰৰ বিষয়ে আপোনালোকে শুনিছে।
বহুত ৰাতি হয়। আপোনালোক কোনোবা অহা নাই যদি আহিব পাৰে, মই দেখুৱাইছোঁ তাৰ কিছু পৰিৱেশ, কিমান ভক্তৰ ভিৰ হৈছে। এইফালেদিয়ে মন্দিৰৰ ভিতৰলৈ সোমাই যাব লাগে। আমি প্ৰথমতে গৈ হাত মুখ ধুই চাকি জ্বলাই ল'লোঁ। চাকি জ্বলাই হোৱাৰ পাছত আমি মন্দিৰৰ ভিতৰত লিংগত গাখীৰ ঢালিবৰ বাবে ইয়াত থিয় হৈ আছোঁ। অগ্নিনাভ ডিজিটেল শিৱ মন্দিৰৰ বিষয়ে আপোনালোক বহুত ফ্ৰেণ্ডছে জানেই চাগে, আৰু বহুতেই যদি নাজানে আপোনালোকে চাৰ্চ কৰিলে গম পাব। এই মন্দিৰভাগি আছে আমাৰ নাজিৰাৰ মাজমজিয়াতে, আৰু ইয়ালৈ বিভিন্ন ভক্তৰ আগমন ঘটিছে। বহুতে নিজৰ মনোবাঞ্ছা লৈ ইয়ালৈ আহে আৰু তেওঁলোকৰ আশাও পূৰণ হৈছে। অসমৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ আহিছে, আনকি অসমীয়া চলচ্চিত্ৰ জগতৰ বৰষাৰাণী বিষয়াকে ধৰি দেৱাশীষ বৰঠাকুৰ আৰু সুকন্যা ৰাজগুৰু এওঁলোকো আহিছে। আৰু আপোনালোকৰো ইচ্ছুক বাঞ্ছা আছে যদি আহিব পাৰে। এইটো নহয় যে ভগৱান অকল মন্দিৰতে আছে, ভগৱান সকলোতে আছে। তথাপিও ইয়াত কিবা এটা ফল পাইছে বাবেতো বিভিন্ন ঠাইৰ পৰা সকলো আহিছে। আপোনালোকো আহিব। মই আপোনালোকক মন্দিৰৰ ভিতৰভাগ দেখুৱাই দিছোঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।